স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক আমি, কিন্তু সঁচাকৈয়ে জানো স্বাধীননে আমি? পৰাধীনতাৰ শিকলি ছিঙি দেশৰ হকে যুঁজি দেশ আৰু জাতিৰ বাবে যিসকলে জীৱন দিলে তেওঁলোকৰ হিচাপ বাৰু কোনে ৰাখে? ৰক্তৰঞ্জিতেৰে লিখা ইতিহাসৰ পাতত আজিও স্বাধীনতাৰ প্ৰতিটো ক্ষণ বিৰাজমান। হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলোৰে স্বাভিমান, শ্বহীদৰ কেঁচা তেজত আছে দেশৰ মান। যেতিয়ালৈকে বাজি থাকিব স্বাধীনতাৰ জয়গান, ভাৰতৰ আৰু ভাৰতীয়ৰ হৃদয়ে দিব একাত্মবোধ। আৰু শত্ৰুক পৰাভূত কৰিবলৈ সকলো হ'ব একজোট, দিব লাগিব প্ৰতিটো অন্যায়ৰ প্ৰতিশোধ। স্বাধীনতাৰ পুৱা উৰিব ত্ৰিৰঙৰ জাতীয় পতাকা, ভাৰতীয় জনতাই কৰিব বহু নতুন আশা। প্ৰতিগৰাকী শ্বহীদৰ আত্মাই পাব শান্তিৰ বাৰ্তা। দেশ মাতৃক উদ্ধাৰ কৰিবলৈ দিন ৰাতি যুদ্ধ কৰি ইংৰাজৰ গুলীত প্ৰাণ বিসৰ্জন দিয়া সেনা জোৱান, দেশৰ হকে জীৱন দিয়া বীৰ বীৰাংগনাসকল, স্বাধীনতা যুঁজাৰু সকলোকে জনাওঁ চেলুট। জয় হিন্দ, জয় ভাৰত।